কৰিছে মই সুধিছোঁ দাদা কি হৈছেনো কওক ন দাদা কি হৈছেনো মোৰ দাদা কি হৈছেনো কৈ আছোঁ অৰুণ কোৱাই নাই তাৰপিছত বহুত দিন পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ মুখা খুলিলে অৰুণ গাৰ্গে অলপ অংশ আপোনালোকে শুনিলে এই পডকাষ্টটোত গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ সেই মৃত্যুৰ খবৰটো যেতিয়া আমি পাইছিলোঁ সেই সময়খিনিত গৰিমা শইকীয়া গাৰ্গে কি কৰিছিল সকলোখিনি কথা এই পডকাষ্টটোত এই অৰুণ গাৰ্গে সকলোখিনি কথা জনাইছে আচলতে এক প্ৰকাৰ গৰিমা শইকীয়া গাৰ্গৰ মুখা খোল খুৱাইছে এইজন অৰুণ গাৰ্গে মই ভিডিঅ'টো সম্পূৰ্ণকৈ অলপ আপোনালোকক দেখুৱাওঁ আপোনালোকে ভিডিঅ'টো চালে অনুমান কৰিব পাৰিব আচলতে গৰিমা শইকীয়া গাৰ্গে সেই সময়খিনিত যিখিনি সময়ত অসমবাসী ৰাইজে চকুলো টুকিছিল যি সময়ত অসমবাসী ৰাইজে বিশ্বাস কৰিব নোৱাৰা এক অবিশ্বাস্য খবৰ আহি পৰিছিল আকাশে কান্দিছিল সেই সময়খিনিত আকাশে বতাহে চাৰিওফালে প্ৰকৃতিয়ে কান্দি উঠিছিল যিখিনি সময়ত খবৰ শুনা পোৱা গৈছিল যে জুবিন গাৰ্গ আৰু নাই আৰু সেই সময়খিনিতে গৰিমা শইকীয়া গাৰ্গে এনেকুৱা কি কাৰ্য কৰিছিল যি কাৰ্যই কিন্তু বৰ্তমান সময়ত এই পডকাষ্টত আহি অৰুণ গাৰ্গে বৰ্তমান সময়ত ক'বলগীয়া হৈছে মই অৰুণ গাৰ্গৰ মুখেৰে কথাখিনি আপোনালোকক শুনাম আপোনালোকে শুনিলে আচৰিত হৈ পৰিব এইজন হৈছে অৰুণ গাৰ্গ যি অৰুণ গাৰ্গক জুবিন গাৰ্গে নিজৰ পুত্ৰৰ দৰে মৰম কৰিছিল জুবিন গাৰ্গে যথেষ্ট মৰম কৰি সেই বাগানৰ বাগানীয়া ল'ৰাজনক জুবিন গাৰ্গৰ নিজৰ ঘৰতেই ৰাখিছিল নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল এই অৰুণ গাৰ্গক আৰু জুবিন গাৰ্গৰ যি উপাধি জুবিন গাৰ্গৰ যি গোত্ৰ গাৰ্গ সেই গাৰ্গ গোত্ৰই অৰুণ গাৰ্গক দিছিল এতিয়া মই আপোনালোকক অৰুণ গাৰ্গৰ সেই ভিডিঅ'টো দেখুৱাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই লওক কি কৈছিল অৰুণ গাৰ্গে গৰিমা শইকীয়া গাৰ্গৰ বিষয়ে জুবিন গাৰ্গৰ সেই সময়খিনিত গৰিমা শইকীয়া গাৰ্গে কি কৈছিল এইজন অৰুণ গাৰ্গক গৰিমা শইকীয়া গাৰ্গৰ কি মুখা খোল খুৱালে অৰুণ গাৰ্গে এবাৰ আপোনালোকে ভিডিঅ'টো চাই লওক কোৱাই নাই তাৰপিছত বহুত দিন পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণ তোৰ যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি কওঁ আৰু তাৰপিছত মানুহবিলাক পিছত আৰু এনেকৈ কৈছে দাদা এনেকুৱা হৈছে বুলি তাৰপিছত বেলেগে কথা পাতি আছে মোকতো কোনো কোৱা নাই বা মই চবৰে ভৰি ধৰিছোঁ বা মই জানিব বিচাৰিছোঁ মানে দাদা কি হ'ল আজিলৈ গমেই পোৱা নাই নবা আজি 8 মাহ আমি কোনো গম পোৱা নাই আচলতে দাদা কি হ'ল মানে যোৱা সময়তে ইমান ধুনীয়াকৈ মাত দি গৈছে মোক কি হৈছে এইটোতো জানিব লাগিব এই বাকী যি হলেও নহলেও এটা কথা সিদ্ধাৰ্থে গম পাইছিলে শেখৰেও গম পাইছিলে যে মানে দাদাৰ যে যিটো বেমাৰ নৰ্মেলি সেই বেমাৰটোত পানীত পৰিব ওচৰলৈ যোৱাটোও ভুল তো সেইটো বস্তু ইহঁতে জানি বুজি এয়া আপোনালোকে শুনিলে অৰুণ গাৰ্গৰ মন্তব্য আচলতে সেই সময়খিনিতে অৰুণ গাৰ্গে যেতিয়া ঘুনুক ঘানাককৈ জুবিন গাৰ্গৰ সেই খবৰটো পাইছিল তেতিয়াই এই অৰুণ গাৰ্গে গৰিমা শইকীয়া গাৰ্গৰ ওচৰলৈ গৈছিল গৰিমা শইকীয়া গাৰ্গৰ ওচৰলৈ গৈ গৰিমা শইকীয়া গাৰ্গৰ পৰা জানিব বিচাৰিছিল আৰু আন মানুহবোৰৰ পৰাও জানিব বিচাৰিছিল ভৰিত ধৰি এই অৰুণ গাৰ্গে কৈছিল আচলতে কি হৈছে দাদাৰ মূল কথাটো জানিব বিচাৰিছিল আৰু গৰিমা শইকীয়া গাৰ্গৰ ওচৰত যেতিয়াই এই অৰুণ গাৰ্গ গৈ উপস্থিত হৈছিল তেতিয়া গৰিমা শইকীয়া গাৰ্গে অৰুণ গাৰ্গক এটা কথাই কৈছিল যে তোমাৰ মোবাইলত থকা যি মৃত্যুঞ্জয় মন্ত্ৰ সেই মৃত্যুঞ্জয় মন্ত্ৰ তুমি শুনা সেই মৃত্যুঞ্জয় মন্ত্ৰটো তুমি অন কৰা মৃত্যুঞ্জয় মন্ত্ৰ তুমি জপ কৰা আৰু সেই মৃত্যুঞ্জয় মন্ত্ৰই কিন্তু মৃত্যুঞ্জয় মন্ত্ৰ যেতিয়া জপ কৰা যায় বিপদত পৰা যিকোনো এজন ব্যক্তি সেই মৃত্যুঞ্জয় মন্ত্ৰৰ দ্বাৰাই উভতাই আনিব পৰা যায় বচাব পৰা যায় সেই মৃত্যুঞ্জয় ইমানেই শক্তিশালী মন্ত্ৰ সেই মৃত্যুঞ্জয় মন্ত্ৰ আৰু গৰিমা শইকীয়া গাৰ্গে আন পডকাষ্টতো কোৱা দেখিবলৈ পোৱা গৈছিল যে গৰিমা শইকীয়া গাৰ্গে সেই কাৰ্যই কৰিছিল সেই খবৰটো যেতিয়াই পাইছিল জুবিন গাৰ্গৰ সেই খবৰটো যেতিয়াই পাইছিল অসমবাসী ৰাইজেতো প্ৰাৰ্থনা কৰিছিলেই অসমবাসী ৰাইজে প্ৰাৰ্থনা কৰিছিল জুবিন গাৰ্গ যাতে সুস্থ হৈ থাকক কিন্তু জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে এই মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিছিল আৰু অৰুণ গাৰ্গকো কৈছিল যে তুমিও মৃত্যুঞ্জয় মন্ত্ৰটো শুনা তুমিও মোবাইলত মৃত্যুঞ্জয় মন্ত্ৰটো অন কৰা মৃত্যুঞ্জয় মন্ত্ৰ শুনা যাতে জুবিন গাৰ্গে সেই বিপদৰ পৰা ৰক্ষা কৰে যি বিপদত পৰা বুলি গম পোৱা গৈছে ছিংগাপুৰৰ পৰা যি অনাকাংক্ষিত খবৰ আহিছে সেই খবৰটো যাতে মিছা হৈ পৰে যদিহে কিবা বিপদ হৈছে জুবিন গাৰ্গৰ সেই বিপদৰ পৰা যেন মুক্তি হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে এনেধৰণে
অৰুণ গাৰ্গক কোৱা হৈছিল গৰিমা শইকীয়া গাৰ্গে, কিন্তু তাৰ পিছতেই সেই অনাকাংক্ষিত খবৰটো আমাৰ সকলোৰে মাজত আহি পৰিছিল, যি খবৰে প্ৰত্যেকজন অসমবাসীৰ বুকুত সাজ পেলাই গ'ল, যি অভাৱ কেতিয়াও অনাগত সময়ত কেতিয়াও সেই অভাৱ কেতিয়াও পূৰণ নহ'ব। জুবিন গাৰ্গৰ যি অভাৱ, সেই অভাৱ কোনেও পূৰণ কৰিব নোৱাৰে। আৰু গৰিমা শইকীয়া গাৰ্গে ইয়াতে থাকি, অসমত থাকি এইদৰে তেওঁক জুবিন গাৰ্গক বচাবৰ কাৰণে চেষ্টা কৰিছিল। জুবিন গাৰ্গক এইদৰে বচাবৰ কাৰণে চেষ্টা কৰিছিল গৰিমা শইকীয়া গাৰ্গে, যিহেতু জুবিন গাৰ্গৰ প্ৰতিটো সময়তে আমি দেখিবলৈ পাওঁ গৰিমা শইকীয়া গাৰ্গ থাকে, কিন্তু ছিংগাপুৰত গৰিমা শইকীয়া গাৰ্গ যোৱা নাছিল। আৰু যদি ছিংগাপুৰলৈ গৰিমা শইকীয়া গাৰ্গ গ'ল হয় তেতিয়াহ'লে হয়তো এই অনাকাংক্ষিত খবৰটো নাহিল হয়, জুবিন গাৰ্গৰ পৰা আমি বহু নতুন সৃষ্টি অনাগত সময়ত পালোঁ হয়। কিন্তু যিসকলৰ ভুলৰ কাৰণে, যিসকলে জুবিন গাৰ্গক এইদৰে নিঃশেষ কৰি দিলে, তেওঁলোকে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায় তাৰ বাবে আমি সকলোৱে কামনা কৰিছোঁ। তাৰ বাবে সকলোৱে মাত মাতাটো দৰকাৰ। আগৰ পৰা যিহেতু সকলোৱে মাত মাতি আহিছে, গতিকে অনাগত সময়ত মাত মাতি থাকক, জুবিন গাৰ্গে ন্যায় পাওক, তাৰে কামনা কৰিছোঁ। ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ, ধন্যবাদ।